আৰু আমি আজি তৃতীয় দিনৰ কাৰ্যসূচীত এতিয়া আহি আছোঁ যাবলৈ। তো আজি আছে শোভাযাত্ৰা, তো আমি চবে আহি আছোঁ আৰু এয়া হৈছে শোভাযাত্ৰাত যাবলৈ ওলোৱাৰ আগমুহূৰ্ত। আৰু সেইকাৰণে কিছুমানে খোজকাঢ়ি গৈছে আৰু কিছুমানে গাড়ী উঠিছে আৰু আমিও গাড়ীতে উঠিছোঁ। নহ'লে ইমান বাট ভৰি বিষাই যাব, মাজতে যদি নামো সেইটো বেলেগ কথা বাৰু। কোনোবা আই এগৰাকী এটা সৰু বেগ কিছু ধন সহ পোৱা গৈছে। আৰু মানৱ কল্যাণ, জীৱ জগতৰ কল্যাণৰ কথা আছে। গতিকে ইফালে বাবাই সমস্ত আৰু আমি শোভাযাত্ৰাৰ পৰা আহি আছোঁ এতিয়া আগত গৈছে আৰু ফালে আহি শোভাযাত্ৰাৰ পৰা আহোঁতে তো এতিয়া আৰু ভৱিষ্যতে ভকত সহযোগৰ কাৰণে সহায় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই যিধৰণে ভাৰতীয় সত্য শুদ্ধ আধ্যাত্মিক চিন্তা চেতনাক উপস্থাপন কৰি আমাৰ মাজত দাঙি ধৰিলে, সেয়াই হৈছে সাম্প্ৰতিক সময়ত আৰু অনাগত আহি থাকিবলগীয়া আমাৰ প্ৰজন্মসকলৰ। আমি এতিয়া আহি আছোঁ ঘৰলৈ। তো আজি দিনৰ কাৰ্যসূচীখিনি শেষ হোৱা নাই, আমাৰ মিটিং হৈ আছে কিবা, তো আমি আহিলোঁ। এতিয়া আমি ঘৰলৈ আহি আছোঁ আৰু ৰাতি আছে মানে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তৰালী শৰ্মা বা আহিব। তো তেখেতক চাব যাব লাগিব আকৌ, সেইকাৰণে এতিয়া আহিলোঁ। আমি হৈ আছে এতিয়া আচলতে, তো এতিয়া যায় কাপোৰ চাপোৰ খুলি অলপমান শুই লওঁ মানে ৰাতি যাব লাগিব, সেইকাৰণে এতিয়া যাই অলপ টাইম শুই লৈ অলপ ভাগৰ চাগৰ জিৰাই আকৌ যাম। তাৰপাছত মই যদি সুবিধা পাওঁ তেতিয়াহ'লে আপোনালোকক তৰালী শৰ্মা বাক দেখুৱাব চেষ্টা কৰিম, তো আপোনালোকে চাই থাকিব। আৰু এতিয়া আমি আহোঁতে বাটে বাটে ৰিলচ বনাই আহি আছোঁ।
উপস্থিত হৈছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তৰালি শৰ্মা বা তেখেতক দেখুৱাই আছে আপোনালোকক তো বাকী ফটো চটো অলপ তুলি লওক এনেকুৱা আছে ইয়াতে Hey!